এটা নতুন দিন আৰু এটা নতুন জেগা। মই এতিয়া আছোঁ বিশ্বনাথ চাৰিআলিত। যোৱাকালি আজি মৰ্ণিং আহি পাইছোঁ, মানে ৰাতি গুৱাহাটীত বাছত উঠিছিলোঁ মই 10টা বজাত। ইয়াত আহি পাইছোঁ মই 3:30 বজাত, ৰাতি 3:30 বজাত। তেতিয়া আন্ধাৰ হৈ আছিলে। আৰু ইয়াত আহি পেলাই মোৰ এটা বেড এক্সপিৰিয়েঞ্চ এটা হৈছে, আৰু সেই এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰি আছোঁ। কিন্তু এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰাৰ আগত কেইটামান ক্লিপ চাই লওক আপুনি। মই আহি পেলাই কেনেকৈ অহাটো আৰু ইয়াতে বিশ্বনাথ চাৰিআলিৰ কেইটামান ক্লিপ বনাইছিলোঁ ৰাতি সেইকেইটা চাই লওক ক্লিপকেইটা। তাৰপিছত বাকী এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰি আছোঁ। বাছৰ পৰা বিশ্বনাথ চাৰিআলিত নামিলোঁ মই। নামি পেলাই ইয়াত ধাৰাসাৰ বৰষুণ, আৰু এতিয়া সময় হৈছে 3:30 বজাত আহি পাইছোঁ। আৰু বিশ্বনাথ চাৰিআলিত নমা মানুহ কোনো নাই, অনলি মইহে। ইয়াতে ৰাস্তা খালী, চব খালী, একদম আন্ধাৰ হৈ আছে। এতিয়াও ৰাতি পোৱাই নাই। ইয়াতে আগত ATM এটা আছে, সেইটোৰ পৰা পোহৰটো মই লৈ আছোঁ। আৰু যিখন বাছত আহিছোঁ সেইখন যাব ধেমাজি, গতিকে মই ইয়াত অকলে নামিছোঁ। মানে বাকী চব ধেমাজি ছাইডৰ মানুহ, লখিমপুৰ ধেমাজি ছাইডে সেইবোৰত নামিব। ইয়াতে নমা মানুহ অনলি মই। আৰু এতিয়া ৰাতিপুৱা হোৱালে মই ৱেইট কৰিব লাগিব, আৰু বৰষুণটো কমালেও মই ৱেইট কৰিব লাগিব। এন্ধাৰ চাৰিওফালে, এইখিনি ওপৰত লাইট জ্বলি আছে, পোহৰ পাইছোঁ অলপমান। আৰু এইখিনি বিশ্বনাথ চাৰিআলিৰ মেইন চাৰিআলিটো, মানে ট্ৰেফিক পইণ্ট। আৰু এতিয়া ৰাতিটো ইয়াত একো ধৰিবই পৰা নাই মই, দিনতহে গম পাম। হা, হোটেল লাগে মোক এটা। হোটেল অঁ, ক'ত পাম হোটেল? হিমালয় লজ বুলি আছে। হিমালয় লজ, তাত পাম। ঠিক আছে। ৰিক্সাৱালা এজন লগ পালোঁ, যিজনে ক'লে যে এখন হোটেল কিবা হিমালয়া বুলি আছে। এতিয়া চাগে আৰু এন্ধাৰ দেখিব, কাৰণ পোহৰৰ পৰা আহিলোঁ মই। আৰু এইটোৱে চাৰিআলি, এই দিনতহে চাব লাগিব, এতিয়া এন্ধাৰ। ক্লিপকেইটা চাই পেলাই গম পালে। মই ৰিক্সাৱালা এজনক সুধিলোঁ হোটেল কোনপিনে আছে, আৰু সেই এন্ধাৰতে, মানে তেতিয়া পোহৰ নাছিলে, এন্ধাৰতে হোটেল বিচাৰি পেলাই সি এখন হোটেল দেখুৱাই দিছিলে ৰিক্সাৱালাজনে, আৰু সেই হোটেলখন বিচাৰি পেলাই মই আহিছিলোঁ। মেপতো পাইছিলোঁ সেইখন হোটেল। কিন্তু সেই সময়ত মানে এখন পেট্ৰলিঙৰ গাড়ী মোক পালে, পুলিচৰ পেট্ৰলিঙৰ গাড়ী। আৰু সিহঁতৰ মানে পূৰা এনকুৱাৰী, আৰু সিহঁতৰ ক'ৰ পৰা আহিছোঁ, কি হেন তেন। এজন আছিলে, বহুত কেইজন আছিলে। বাকী কেইজন ভাল আছিলে, এজন অলপ মানে সি ৰাফ আছিলে বহুত। সেইকাৰণে অলপ ৰাফলি কথা কৈছিলে। আৰু মানুহটো টুৰিষ্ট আহিব যিকোনো জেগাত, যেতিয়া তেতিয়া আহি পাব পাৰে। ৰাতি 1 বজাত, 2 বজাত, 3টা বজাত, যেতিয়া তেতিয়া আহি পাব পাৰে। সেইটো কেনেকুৱা কথা? আৰু আহি পেলাইতো মানুহে হোটেলে বিচাৰিব ন। কিন্তু ইয়াত মই আহি হোটেল নাপালোঁ, মানে ৰাতি ইয়াত নুখুলে হোটেল, ৰাতি বন্ধ থাকে পূৰা। আৰু পুলিচবোৰ ইয়াৰ বহুত ষ্ট্ৰিক্ট। পিছত মই গম পালোঁ, মানে ৰাতি এনে ঘূৰি ফুৰিলে সিহঁতে পূৰা এনকুৱাৰী কৰে, কোন হয় কি হয়, বেগ চেকিং কৰে। আৰু পিছত সিহঁতে মোৰ ইউটিউব চেনেলবোৰ চাই পেলাই তাৰপিছতহে ঠিকে আছে, নহ'লে সিহঁতৰ সেই আৰু গম পায় কেনেকুৱা কি। চ' মোৰ সেইটোৱে এটা বেড এক্সপিৰিয়েঞ্চ আছিলে ইয়াত আহি পেলাই। আগতে তেনেকুৱা হোৱা নাছিলে, এইবাৰ হৈছে সেইটো। ৰাতি আহি পাইছোঁ যে, এনেকুৱা টাইমত আহি যদি এটা জেগাত পোৱা যায় তেতিয়া প্ৰব্লেম নাই, হোটেলো পোৱা যায় তেতিয়া। কিন্তু অলপ ৰাতি হোৱাত আহি পালে আপোনাৰ অলপ প্ৰব্লেম হৈ যায়। নেক্সট এতিয়া আৰু তাৰপিছত আৰু মানে সেই চৌক যিটো মেইন, যিটো বিশ্বনাথ চাৰিআলিত ট্ৰেফিকৰ চৌক যিটো, সেইটোত মানুহ আছিলে, ৰিক্সাৱালা আছিলে, তাৰপিছত চাহ দোকান আছিলে, কিবা আছিলে। তেনেকৈ গৈ তাতে অলপমান আৰু জেগাবিলাকৰ বিষয়ে এনকুৱাৰী কৰিলোঁ, চালোঁ, সুধিলোঁ কেনেকুৱা, ক'ত কি যাব পাৰি, কেনেকুৱা কি। আৰু চাহ তাহও খালোঁ। তেনেকৈ সময়বোৰ গ'ল, কাৰণ সেইখিনি ৰাতি 3:30 পৰা এতিয়া কেইটা বাজিলে? এতিয়া 6টা বাজিলে। তো এইখিনি টাইম এনেকৈ কটালোঁ। আৰু এজন মানুহো লগ পালোঁ মই, ধুনীয়া মানুহ। আপোনাৰ ইয়াতে বিশ্বনাথ চাৰিআলিৰ পৰা অলপ আগলৈ থাকে, মানে এই জেগাটো কি কৈছিলে মই পাহৰিলোঁ। অলপ ইয়াৰে আৰু মানুহজন। সেই মানুহজনৰ লগতে বহুত টাইম কথা পাতিলোঁ মই। কথা পাতি পেলাই তেনেকৈ সময়বোৰ পাৰ হৈ গ'ল। পাৰ হৈ এতিয়া মই
অলপ ওলাই আহিছোঁ আপোনাৰ জেগাবোৰ বিশ্বনাথ চাৰিআলিখন অলপ চাওঁ ক'ত কি যাব পৰা আছে। ইয়াত চাবলৈ আছে আপোনাৰ এটা সেই বিশ্বনাথ ঘাট, সেইটো চাব পাৰি, যিটো বিশ্বনাথ মেইন ট্ৰেফিক পইণ্টৰ পৰা 10 কিলোমিটাৰমান হ'ব। এখন আছে বাগমাৰী বাগান বুলি, যিখন এছিয়াৰ চবতকৈ লাৰ্জেষ্ট টি বাগান, সেইখন আছে। আৰু এখন কিবা মোক এই অৰুণাচল ফালে যোৱা ৰাস্তা এটা, মানে চিধা এই ট্ৰেফিক পইণ্টৰ পৰা, মানে আপোনাৰ গুৱাহাটী ছাইডৰ পৰা আহি লেফ্ট ছাইডে ঘূৰিব লাগে। ট্ৰেফিক যিটো বিশ্বনাথ চাৰিআলিত ট্ৰেফিক পইণ্ট আছে, সেইটোৰ পৰা লেফ্ট ছাইড ঘূৰি সেইফালে অৰুণাচলো যাব পাৰি। সেইফালে মানে কাৰ্বি মানুহবোৰ আছে, তাত কিবা এখন ইক' পাৰ্ক এখন আছে, সেইখনো বোলে কিবা চাবলগীয়া জেগা। তো ভাবিছোঁ সেইবোৰ জেগা অলপমান এক্সপ্ল'ৰ কৰিম ইয়াতে, কৰি পেলাই তাৰপিছত নেক্সট কি প্লেন বনাওঁ সেইটো পিছত গম পাব। আৰু এনেকুৱা জেগাবিলাকত মৰ্ণিং আহি পালে মানে এতিয়া মই চেণ্টাৰ অফ এট্ৰাকশ্যন হৈ আছোঁ, মানুহবোৰে মোকে চাই আছে, বেলেগ নাচায় আৰু মানুহজন কোন ক'ৰ পৰা আহিছে এনেকুৱা অলপ। আৰু বাকী দাদা ইয়াতে হেৰি গাড়ী ক'ত পায়, হেৰি ঘাটলৈকে যোৱা গাড়ী ক'ত পাম? এইখিনিতে খাৰা হ'লে পাই যাব। এই যে মেজিকখন আছে সেইখিনিত পাই যাম? সেইখিনিতে ঘাটৰ গাড়ী পাই যাম ন? আচ্ছা ঠিক আছে, ধন্যবাদ। অ'কে, ইয়াতে অলপ ৰাতিপুৱা ভাগত দোকান চোকান নোখোলেতো, সেইকাৰণে চবতে অসমৰ চব জেগাতে ৰাতিপুৱা ভাগত দোকানবোৰ নোখোলে, বন্ধ থাকে, খালী চব। আৰু চাওঁ আগত গাড়ী পাওঁনে নেকি, ঘাটলৈ গৈ থাকোঁ। আৰু মোৰ যোৱাকালি এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ আছে, যিটো মানে যোৱাকালিৰ পৰা মোৰ দিন বেয়াই চলি আছে, কিবা নহয় কিবা এটা মানে হৈয়ে আছে। যোৱাকালি অহাৰ পৰা হৈ আছে মোৰ। যোৱাকালি যেতিয়া ঘৰৰ পৰা মানে শনিবাৰে 9টা বজাত ওলাইছিলোঁ মই ঘৰৰ পৰা, তেতিয়া ৰিক্সাৱালাজনৰ লগত অলপ এই আৰু ভাড়াৰ কাৰণে সেইবোৰ সি কিবা কিবি কৰিছে নাটকবোৰ। নেক্সট আহি তাৰপিছত সেই বাছখন মানে বহুত শ্ল' মাৰিছে, লেট মাৰিছে। এনেতো 9টা বজাত মই বৰকুৰাত বাছত উঠিলে গুৱাহাটী মই বেলতলা আহি পাওঁ 10:45 মানত, কিন্তু কালি পূৰা 11:45, 12টাই বাজিছে, ইমান লেট মাৰিছে। কিবা কিবি বস্তু উঠাই আনিছে বাছত, সেইবোৰ নমাই আহোঁতে টাইম লাগি গৈছে সিহঁতৰ। তেনেকৈ সেইবোৰ নেক্সট আৰু আহি পেলাই কালি থকা কথা আছিলে গুৱাহাটীত হোটেল বুক কৰিলোঁ অ'য়ত। তাৰপিছত যেতিয়া সিহঁতক ফোন কৰিছোঁ, মই পে'মেণ্ট গোটেই কৰি দিছোঁ অ'য় এপেদি। তাৰপিছত সিহঁতক যেতিয়া ফোন কৰিলোঁ, সিহঁতে হোটেলটো দিবলৈ মানা কৰি দিছে, মানে নিদিয়ে তাৰমানে হোটেল এতিয়া। তাৰপিছত আকৌ পইচাবোৰ সেইবোৰ কল চেণ্টাৰত কল কৰি পেলাই ৰিফাণ্ড ল'বলগীয়া হৈছে, সেইবোৰ আৰু কিবা কিবি তেনেকুৱাকৈ গৈছে দিনবোৰ। আৰু সৰু সুৰা কিবা কিবি আৰু হৈছে তেনেকুৱা, মনত নাই ইমানখিনি। বহুত কালিৰ পৰা অলপ বেড পিপুলবোৰ বহুত লগ পাই আছোঁ, গুড পিপুল কম লগ পাইছোঁ। কিন্তু আজি মই ৰাতিপুৱা ইয়াত আহি পেলাই, বিশ্বনাথ চাৰিআলিত আহি পেলাই যিজন মানুহ লগ পালোঁ, তেখেতৰ নামটো কিবা টেৰাং আছিলে, জে টেৰাং। তেখেতক লগ পাই পেলাই কিন্তু বহুত ভাল লাগিলে মোৰ, কথা পাতি বহুত ভাল লাগিলে। আৰু বহুত কথা পাতিলে, তেওঁ বহুত জেগা ঘূৰিছে, লৱাৰ আছাম, আপাৰ আছাম গোটেই ঘূৰিছে, আৰু সেইবোৰ কথাই শ্বেয়াৰ কৰিছে, ভাল লাগিছে। সেইকাৰণে তেতিয়াৰ পৰা মনটো এতিয়া ফূৰ্তিত আছে। আৰু মে' বি ইয়াতে এতিয়া গাড়ী পাম চাগে। এই ঘাট যোৱা গাড়ী ইয়াতে পাম নেকি? ক'ত পাম? কেইটামান বজাত পোৱা যায়? 8টামান বজাত। টাইম আছে দেখোন তেনেহ'লে বহুত। হা? এই বেটাৰী ৰিক্সা লৈ পেলাই কিমান লয় ভাড়া সিহঁতে? 150। আৰু এই গাড়ী, এনেকুৱা গাড়ীত কিমান লয় লাইন গাড়ী? 20 টকা। ইয়াত যিটো দেখিছোঁ অলপ গাড়ী চাড়ী কমিউনিকেশ্যনটো শ্ল'। কিবা কৈছে নেকি মোক? আচ্ছা, ইয়াত অলপ গাড়ী কমিউনিকেশ্যনটো শ্ল' মানে ৰাতিপুৱাই নচলে। যোৰহাটত কিন্তু এইটো বহুত ভাল পাইছিলোঁ মই। ৰাতিপুৱা আপুনি য'লৈ যাব মন যায় যোৰহাটত গাড়ী পোৱা যায়, এভেইলেবল পোৱা যায় যোৰহাটত, সেইটো ভাল আছিলে। ইয়াত গাড়ীৰ কমিউনিকেশ্যনটো পোৱা নাই, 9টাৰ আগত বোলে গাড়ীবোৰ নচলেই, টাইম লাগিব। গতিকে মই 9টালৈকে আৰু কিবা অলপ ৱেইট কৰি চাওঁ কিবা কিবি ধুনীয়া অলপ ৰাতিপুৱাৰ বিশ্বনাথ চাৰিআলিখন অলপ এনজয় কৰোঁ মই।